এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ পপিনাট ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোৰ বাৰ ঘৰৰ পৰা। কালি আহিলে ভাবিছিলোঁ মই কালিয়ে ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি, কিন্তু কৰা হোৱা নাই। যিহেতুখিনি ঘৰৰ মানুহে আছে, গতিকে কথা চথা পাতোঁতে মানে টাইমেই হোৱা নাই। ইয়াতে মানে আমাৰ মাও আছে, মোৰ মা বাৰ মা মানে একেই আৰু। আমাৰ মাও ইয়াতে আছে, আহিছে। গতিকে ফিলিংছটো মানে ঘৰত থকাৰ নিচিনাই হৈ আছে, মাৰ ঘৰত থকাৰ নিচিনা, যিহেতু গোটেইখিনি লগ পাইছোঁ। চ' আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু দেখুৱাম আপোনালোকক দিনটোৰ কি কৰোঁ। এনে চাই থাকিব শেষলৈকে। ধুন ধুন টাটা মোক দিয়া টাটা দিয়া এতিয়া মা আৰু বা যাব ওলাইছে ডক্টৰৰ তাত। মানে মাৰ অলপ কাণৰ প্ৰব্লেম হৈ আছে, গতিকে দেখাব গৈ আছে। আৰু লগত আমাৰ টিকলিও ওলাইছে, তাই ভাবিছে যে তাইকো নিব বুলি। আৰু তেনেকুৱাই হৈছে, আজিকালি কোনোবা ক'ৰবাত যাব ওলালে তাইও যাব খোজে। এয়া মোক বাই বাই দি আছে। The next day. ধুন ধুন কি কৰিছা? ধুন ধুন চুলি ক'ত তোমাৰ? চুলি ক'ত আছে? চুলি কোৱাচোন। টাটা দিয়া ধুন ধুন টাটা দিয়া টাটা নাচো কৰি দিয়া। নাচো হেল্ল' এভৰিৱান, আজি নেক্সট ডে মই আপোনালোকক লগ পাই আছোঁ। কালিৰ ব্লগটো কমপ্লিট কৰিব নোৱাৰিলোঁ, আধাতে এৰিলোঁ। সেয়েহে আজি পুনৰবাৰ আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই পাৰি আছোঁ আম। আৰু এই আম গছডাল আছে বাৰ ঘৰৰ চোতালতে, বহুত লাগি আছে আৰু একদম ওচৰৰ পৰাই লাগিছে। তো আজি ভাবিছোঁ আম খাম বুলি। কেঁচা আম খোৱাই নাই বহুত দিন হ'ল। গতিকে এতিয়া মই আম পাৰি আছোঁ আৰু আপোনালোকে চাই থাকিব শেষলৈকে। পাৰবা দেচোন। আৰু এয়া মায়ে ৰেডি কৰি আছে আচাৰ, বাৰ ঘৰৰ আমৰ আচাৰ। দেখাত বহুত ধুনীয়া হৈছে আৰু খাবও বহুত টেষ্টি হৈছে। আম চিঙি আনিলে আৰু এতিয়া পাৰিম। আমি বহুত আম আছে আৰু পুৰা খাম আৰু মজা আছে। আমি এতিয়া আহিছোঁ আম খাব। আম চাওক, আম চাওক, আম। কাৰ কাৰ জিভাৰ পানী পৰিছে আম দেখি কাৰ কাৰ জিভাৰ পানী পৰিছে কওক। আজি আমি আম খাম। এইটো পুৰা পঢ়োৱা বন্ধ হৈছে ইয়াতে, কিন্তু অলপ ওখ হ'লে বেছি ভাল। আম 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 আজি পুৰা আম খাম আমি, একদম পুৰা। এইটো আম কাটাটো মুখখান জিবা দেখছেন। তো ফ্ৰেণ্ডছ, এতিয়া মই আম চুকি আছোঁ আৰু বহি লৈছোঁ তলত একদম। আৰু লগ চগ নহ'লেতো একদম টেঙা খাই মজা নালাগে। তো এতিয়া ইয়াতে লগ পাইছোঁ, চ' আজি খাম আৰু এতিয়া চুকি আছোঁ মই। আৰু আপোনালোকৰ নিশ্চয় জিভাৰ পানী পৰি আছে কাৰোবাৰ আৰু টেঙা দেখিলে জিভাৰ পানী নপৰিব এনেকুৱাতো হ'বই নোৱাৰে। তো এতিয়া মই পুৰা চুকি আছোঁ আৰু পুৰা খাম, মজা আছে। মজা আছে, ৰেডি হৈছে একদম। আৰু আমি এনেকৈ তলত
তলত বহি লৈছোঁ আম খাবৰ কাৰণে আৰু টেঙা বোলা বস্তুটো তেনেকুৱাই আচলতে অকলে খাই একদমেই ভাল নালাগে এনেকৈ লগে ভাগে মিলি খালে বহুত ভাল লাগে আৰু বহুদিনৰ মূৰত এনেকৈ লগ হৈ টেঙা খাইছোঁ চ' বহুত ভাল লাগিছে আৰু ভাল লগা দিন এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পাইছে বুলি আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ লগ পাম অন্য এটি ব্লগত আমৰ মালিকক চাওক এইটো আম বহুত আম আছে